নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, সকলো ঠাইতে আমি সকলো কথা ক'ব নালাগে। কিছুমান ঠাইত আমি মৌন হৈ থাকিলে আমাৰ কাৰণে সুবিধা হয়। কোনবোৰ ঠাইত আপুনি মৌন হৈ থাকিলে সুবিধা হ'ব আহকচোন জানো। 1. য'ত আপোনাৰ কথা আলোচনা হৈ থাকে তাত আপুনি মনে মনে থাকিব আৰু শুনি থাকিব, নিজৰ ভুল শুদ্ধখিনি তেতিয়া শুধৰাব পাৰিব। 2. য'ত আপোনাৰ লগত তৰ্ক কৰিবলৈ আৰম্ভ হয় তাত আপুনি মনে মনে থাকিব, কাৰণ তৰ্ক কৰিলে সদায় অহংকাৰ ভাৱহে মনলৈ আহে আৰু সঠিক সিদ্ধান্ত ল'ব নোৱাৰা হয়। 3. কোনো মানুহৰ যদি খং উঠি থাকে সেই ঠাইত আপুনি মনে মনে থাকিব, কাৰণ খং উঠি থাকিলে মানুহ অগ্নিৰ নিচিনা হৈ থাকে আৰু অগ্নিৰ লগত খেলা কৰিলে জ্বলি পৰি শেষ হৈ যায়। 4. যদি আপুনি দুখত থাকে তেতিয়া মনে মনে থাকিব, কাৰণ দুখত কথা বেছিকৈ ক'লে সমাধানৰ পথ নোলায়, সমস্যা বেছিকৈহে বাঢ়ে। 5. যেতিয়া কোনোবাই আপোনাক উচতাই থাকে তেতিয়া আপুনি মনে মনে থাকিব, কাৰণ বেলেগৰ উচতনিত কাম কৰিলে আপোনাৰ লাভতকৈ লোকচানহে বেছি হ'ব। 6. য'ত আপুনি কাকো সহায় কৰিব নোৱাৰে সেই ঠাইত মৌন হৈ থকাই ভাল। য'ত মানুহে আপোনাৰ পৰা পৰামৰ্শ নিবিচাৰে তাত পৰামৰ্শ দি থকাৰ কোনো প্ৰয়োজন নাই। 7. নিজৰ জ্ঞান থাকিলে বুলি য'তে ত'তে প্ৰদৰ্শনৰ বাবে চেষ্টা নকৰিব, সেই ঠাইত মৌন হৈ থাকিব। 8. আপোনাৰ শব্দৰ সত্যতা যদি কোনোৱে স্বীকাৰ কৰিব নিবিচাৰে সেই ঠাইত আপুনি মৌন হৈ থাকিব, তাত কথা ক'লে সময় নষ্ট কৰাৰ বাদে আন একো নাই। 9. জীৱনত যেতিয়া পৰিস্থিতিবোৰ আপোনাৰ নিয়ন্ত্ৰণত নাথাকে তেতিয়া আপুনি সেইটো সময়ত শান্ত হৈ থাকিব লাগে। পৰিস্থিতি নিজৰ হাতত নাথাকিলে মৌন হৈ থাকি সমস্যা সমাধানৰ বাট উলিয়াবলৈ চেষ্টা কৰিব লাগে। 10. আৰু শেষৰটো হৈছে, যেতিয়া আপোনাৰ অন্তৰখন সুখেৰে ভৰি থাকে তেতিয়া কোনো শব্দৰ প্ৰয়োজন নাথাকে। মানুহৰ মৌন শান্ত স্বভাৱেই সকলো কথা কৈ দিয়ে। এই প্ৰেৰণাদায়ক কথাবোৰ হৈছে ভগৱান বুদ্ধদেৱৰ। মৌনতা এক বিৰল শক্তি, মৌনতাই আমাৰ সাহস। গতিকে যিবোৰ ঠাইত মৌন হৈ থাকিলে সমস্যা সমাধান হয় সেইবোৰ ঠাইত আমি মৌন হৈ থকাই শ্ৰেষ্ঠ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছোঁ। শেষত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাবলৈ নাপাহৰিব।